এই আপোনাৰ 22 বছৰ নহয় দিয়ক। কি কথা ক'বলৈ আহিছা? মোৰ 22 বছৰ নহয়। বাৰ্থ চাৰ্টিফিকেট দেখুৱাব লাগিব নেকি? দেখা নাপালে 22 বছৰ নিচিনা লাগিছে নেকি? তাতকে কম লাগিছে। আহটো বুঢ়াও ইমান কম বয়সতে প্ৰেমত পৰিলে যে। উপায় নাই, ঘৰত গম পালে মোক দিবহে ভালকে। এনে আপোনাক কোনে ক'লেনো আপুনি যে সৰু ছোৱালী বুলি? ইছ, কোনোবাই ক'ব লাগে নে মই নিজে জানো সৰু বুলি। ঠিক আছে বাৰু, কিন্তু এটা কথা, আপুনি ৰাকেশক পাহৰি যাওক। অ' গড, মই কেনেকে পাহৰিম বাৰু ৰাকেশক? ভাল পোৱা বস্তুটো ঘপককে পাহৰা বৰ টান চা। বাৰু হ'ব, আপুনি এতিয়া এটা কাম কৰক। আপুনি আপোনাৰ বয়সৰ সৰু ল'ৰা এটাক ভাল পাওক, তাৰ লগত বিয়া হওক। ৰাকেশে আপোনাক বিয়া নাপাতো বুলি কৈছে যেতিয়া তাৰ লগত বিয়া হ'ব নালাগে দিয়ক, নহ'লে আকৌ সংসাৰত বেমেজালিহে সৃষ্টি হ'ব। অ' হয় পাই, এনেও মোৰ বিয়াৰ পিছত ফ্ৰিজত সোমাবলৈ মন নাই। তোমাৰ কাৰণে ফিজ নালাগিছে ভণ্টি, তুমি সৌ টিফিনৰ বাতি এটাতে ধৰি যাবা। জান জান, মই যাওঁ। জান, শেষবাৰৰ কাৰণে মোক এবাৰ মইনা কলিজা বুলি মাতা। মাতা না। পাতো মইনা কলিজা। অ'